উৰুকাৰ দিন আৰু আকৌ এবাৰ সময় অনুভূতি লৈ আৰু আজিনো কি কৰোঁ খাম তাৰে কিছু সময় ব'লক তেন্তে চাই যাব। আজি উৰুকা আৰু সকলোলৈকে কাতি বিহুৰ শুভেচ্ছা থাকিল আৰু সকলোলৈকে কাতি বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে মানে আমাৰ সকলোবোৰ এয়া যা-যোগাৰ কৰি লোৱা হৈছে আৰু এতিয়া লাহেকৈ বনাম আৰু দেখাম আৰু কি ক'ব দুখীয়া মানুহ কেঁচা ঘৰকৈ দেখাইছোঁ আৰু চাই থাকিব। আৰু এয়া পিঠাৰ কাৰণে যোগাৰ কৰিলোঁ আৰু লগতে বাবাই বনাইছে কচ মাছ কচু তেনেকৈ আৰু এয়া খাব লৈছোঁ। ভাত হৈছে যিহেতু খাই বৈ লাগিম আৰু ইয়াৰ লগতে লোকেল কচ মাছ আৰু পটল ভাজি সৰু মাছ ফ্ৰাই আৰু এয়া কাষত খাই বৈ হৈ গ'ল আৰু চব ৰেডি কৰি ল'লোঁ আৰু এয়া মই লাহেকৈ পিঠা মানে বান্ধিছোঁ আৰু এয়া বান্ধি মেলি হ'ল আৰু এয়া বহাব লৈছোঁ আৰু মায়ে বান্ধি আছে মই বহাই দিছোঁ। আৰু এয়া দিছে নমাইছোঁ গোন্ধটো কি খুজবু আহিছে আৰু লগতে এয়া নাৰিকল ভাজিছোঁ মই। ক'ব আৰু উৰুকাৰ দিন যিহেতু অলপ চলপ বিজি থাকিবই লাগিব, বিজি বুলি নহয় আৰু নিজৰ কাম কৰিবই লাগিব ন। আৰু লগতে খাবলৈহে ধুনীয়া, যিকোনো কামটো কৰি চাবচোন কিমান মজা আছে তাত। আৰু এই দেখিছে ফাইনেলি লাডু হৈ গ'ল আৰু লগতে তেল পিঠা দুটামান বুলি বনাব লৈছোঁ আৰু এয়া আৰু হৈ গ'ল চব বনাই, এয়া দেখিছে নহয়। বাই বাই।